ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ, ছাত্ৰ ছাত্ৰীসকলৰ বাবেও ভাল খবৰ আৰু অৰুণোদয় আঁচনিত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই সেইসকলৰ বাবেও এটা ভাল খবৰ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, ইয়াত কোৱা হৈছে মেট্ৰিকৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীয়ে দিব পাৰিব বিশেষ পৰীক্ষা। অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেৱাই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিকল্প মূল্যায়ন পদ্ধতিৰে লাভ কৰক ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীয়ে আটাইকেইটা বিষয়ৰ থিয়ৰী পৰীক্ষাত বহিব পাৰিব, কিন্তু পূৰ্বে ঘোষণা কৰা ফলাফলত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে এই পৰীক্ষাত বহিব নোৱাৰিব। বিশেষ পৰীক্ষাত বহা শিক্ষাৰ্থীসকলে বৰ্তমান লাভ কৰা মাৰ্কশ্বিটৰ সলনি আন এক মাৰ্কশ্বিট লাভ কৰিব। শিক্ষাৰ্থীসকলে নিজৰ বিদ্যালয়ৰ জৰিয়তে বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে। শিক্ষাৰ্থীসকলে 5 আগষ্টৰ সন্ধিয়াৰ পৰা 12 আগষ্টৰ নিশা 9 বজাৰ ভিতৰত নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব। 16 আগষ্টৰ পৰা আৰম্ভ হ'ব বিজ্ঞান শাখাৰ অফলাইন পাঠদান। দিল্লী বিশ্ববিদ্যালয়ে বিজ্ঞান শাখাৰ পাঠদান 16 আগষ্টৰ পৰা আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনে অফলাইন মাধ্যমেৰে স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ বিজ্ঞান শাখাৰ অফলাইন পাঠদান আৰম্ভ কৰিব। সকলো শিক্ষাৰ্থী, শিক্ষক আৰু অন্য কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে কৰ্মস্থলীত উপস্থিত হ'বলৈ বিশ্ববিদ্যালয়খনে আহ্বান জনাইছে। আনহাতে অন্যান্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন ক্লাছসমূহ একাডেমিক কেলেণ্ডাৰ অনুসৰি অব্যাহত থাকিব বুলি উল্লেখ কৰিছে। আৰু ফ্ৰেণ্ডছ, দ্বিতীয় খবৰ যিটো হৈছে যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি নতুনকৈ অন্তৰ্ভুক্ত হ'ব 6.36 লাখ হিতাধিকাৰীৰ। মাহিলী সবলীকৰণৰ উদ্দেশ্যৰে 2020 আৰু 21 বৰ্ষত অসম চৰকাৰে আৰম্ভ কৰিছিল অৰুণোদয় আঁচনি। এই আঁচনিৰ অধীনত মহিলালৈ প্ৰত্যেকভাৱে প্ৰতি মাহে 830 টকালৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ৰাজ্যৰ মুঠ 20,21,500 গৰাকী হিতাধিকাৰীলৈ প্ৰতি মাহে অৰুণোদয় আঁচনিৰ অধীনত প্ৰত্যেকভাৱে ধন হস্তান্তৰ কৰা হৈছে। বিধানসভা বিত্তমন্ত্ৰী অজন্তা নেওগে অৰুণোদয় আঁচনিৰ মান বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। পূৰ্বৰ 830 টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা 1000কৈ টকা প্ৰতি মাহে এই আঁচনিৰ হিতাধিকাৰীসকললৈ আগবঢ়োৱা হ'ব। ইয়াৰ উপৰিও এই আঁচনিত নতুনকৈ 6.36 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকী বাজেট উল্লেখ কৰিছে। আনহাতে অৰুণোদয় আঁচনিৰ পৰ্যালোচনাৰ বাবে প্ৰতি বছৰে এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰা হ'ব। আঁচনিৰ হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণ আৰু বহিষ্কৰণৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰীক ঘৰৰ সন্মুখত অৰুণোদয় লগোৱাৰ সিদ্ধান্ত হৈছে। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু এই চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।